আজি বগৰীৰ মিঠা আচাৰ বনাবলৈ যিহেতু এতিয়া বগৰীৰ সিজন আৰু বগৰী আচাৰ নবনালেনো কেনেকৈ হ'ব তাৰ বাবে মই আধা কেজি বগৰী সপ্তাহমান শুকুৱাই লৈছো গুড়খিনি ভিতৰলৈকে সোমাবলৈ অলপ ফালি লৈছো ফাৰ্ষ্ট লৈছো 3 বাটি গুড় আৰু 2 বাটি পানী এইখিনি উতলিবলৈ দি দিছো কেইটামান শুকান জলকীয়া আৰু দিছো কেইটামান জালুক লং আৰু ইলাচি যদিও মই মিঠা আচাৰ বনাইছো তথাপিও আচাৰখিনি অলপ জ্বলা মিঠা হ'বলৈ জলকীয়া দি দিছো যদি আপোনালোকে দিব নিবিচাৰে তেনেহ'লে নিদিলেও কথা নাই যেহেতু মোৰ ওচৰত গোটা জিৰা নাই সেইবাবে মই জিৰা পাউডাৰকে এচামুচ দি দিছো আৰু দিছো 2 চামুচ ৰেড চিলি পাউডাৰ এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ দিম আৰু মাজে মাজে লৰাই থাকিম গুড়খিনি ভালদৰে গলি গলে হ'ল বেছি আঠু হ'ব নালাগে ভালদৰে গুড়খিনি গলি যোৱাৰ পাছত এতিয়া শুকুৱাই ৰখা বগৰীখিনি দি দিছো একেবাৰে কম কৰি আধা ঘণ্টামান ভালদৰে লৰাই থাকিম আধা ঘণ্টামান হৈ যোৱাৰ পাছত এতিয়া গেছ অফ কৰি 1 কাপ ভিনেগাৰ দি ভালদৰে এবাৰ লৰাই লৈছো এতিয়া বগৰীৰ মিঠা আচাৰ ৰেডি।